আজি বহাগ মাহৰ 1 তাৰিখ আৰু আজি দিনটোত বেংগলী লোকসকলে ছট পূজা পাতে। সকলোৰে মংগলৰ অৰ্থে ছট পূজা পাতে আৰু আমাৰ গাঁৱৰ 1 নং গাঁৱত আজি ছট পূজা পাতিছে। সেই ছট পূজালৈ আহিছোঁ আজি মই আৰু আপোনালোকক এটা ভিডিঅ' আপোনালোকৰ কাৰণে তৈয়াৰ কৰি উলিয়াইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সকলোৱে ভাল পাব। গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। গোটেই মানুহ ভৰি এতিয়া ইয়াত পূজা কৰি আছে। এই যি খুঁটাটো পূজা কৰি আছে এই খুঁটাটো মানে বৰশী ওলমাব আৰু বৰশীত মানে মানুহ এটাক ওলমাই পিনি গোটেই ঘূৰাব। সেই খুঁটাটো বৰ্তমান এতিয়া পূজা কৰি আছে আৰু সকলোৰে মংগলৰ অৰ্থে তেওঁলোকে এতিয়া বৰ্তমান পূজা কৰি আছে আৰু ওচৰত গোটেই মানুহে ভৰ্তি। ভিডিঅ'টো চাব আৰু মই আপোনালোকক জুইৰ ওপৰেদি যোৱা জুইৰ অঙঠাৰ ওপৰেদি যোৱা দৃশ্যটো দেখুৱাম আৰু মানুহক বৰশীৰে চিলাই পিনি গোটেই মানে 1 ৰাউণ্ড ঘূৰোৱা। সেই ওপৰত যি খুঁটা আছে খুঁটাটোত এপাত মানে ৰছী লাগি আছে, ৰছী পাতেদি এনেকৈ গোটেই ওপৰত ঘূৰাব বৰশী লগাই। সেইটো আপোনালোকক দেখুৱাম। চাই থাকক। এতিয়া বৰ্তমান পূজা কৰি আছে। এই যে মোৰ পিছফালে দেখিছে, পিছফালে এই অঙঠা সেয়া মানে এতিয়া খৰি জুই ধৰিলে, জুই ধৰি পিনি এতিয়া অঙঠা হোৱালৈ অপেক্ষা কৰি আছে। অঙঠা হ'লে এই অঙঠাৰ ওপৰেদি মানে মানুহে খোজকাঢ়িব। পূজাৰীয়ে পূজা কৰি আছে মানে এই অঙঠা যে আছে যে এইফালে এই গাঁত এটা কৰি থোৱা আছে, গাঁতত অঙঠা আছে, অঙঠা মানে এতিয়া পূজা কৰি আছে। এতিয়া ইয়াৰ ওপৰেদি যাব। এয়া এই অঙঠাৰ ওপৰেদি এতিয়া তেওঁলোকে খোজ কাঢ়িলে একদম মানে অঙঠা হৈয়ে আছে মানে এতিয়া অকণমান হেৰি হৈছে আৰু কি দেখিছে নে কিমান মানুহ চবেই খোজ কাঢ়িছে। এইটো এটা মানে তেওঁলোকৰ কাৰণে ভাল হেৰি আৰু গোটেই মানুহে ভৰপূৰ আৰু মোৰ লগৰটোও আছে ইয়াতে। এই মানুহজনক
মানুহজনক মানে এতিয়া বৰশীত ওলমাব। সেই বৰশী চাৰিটা দিছে নাই কেনেকৈ এই পিঠিত চিলাই থৈছে, সেই চিলোৱা এই মানে ৰছীকেইডাল বান্ধি থৈছে ন। এতিয়া এই ৰছীকেইডালে সেই তাত যে খুটাটো দেখুৱাইছিলোঁ সেই খুটাটো ৰছীত বান্ধি পিনি এতিয়া মানে এক পাক ঘূৰাব সেই ওপৰে ওপৰে মানে একদম ওলমোৱাৰ আগতে তেনেকৈ চাই থাকক। উঠাব এতিয়া এই খুটাটো যে খুটাটোৰ ওপৰলৈ সেই ৰছী টানি আছে এই মানুহকেইটা এই ৰছী পাত যে টানি আছে যে এইফালে এই মানুহলৰাটোৱে টানি আছে, ইয়াত এতিয়া উঠাব মানে তাত বান্ধিব এতিয়া চাব তেনেকৈ এই ৰছী পাতত লগাব, এই বৰশী পাত ইয়াত লগাই পিনি ওপৰৰ পৰা এনেকৈ ঘূৰাব। চাই থাকক। এতিয়া বৰশীত ওলমোৱা হৈ গ'ল দেখিছেনে, মানুহ ইমানেই চাবলৈ আহিছে মানে সিহঁতি কৈছে নহয় নেহেৰা হৈ গ'ল। এতিয়া ল'ৰাটোক নমাইছে, এতিয়া তললৈ নমাই পিনি বৰশী খুলি আছে, সেই পাতত ওলমাইছিলে। বৰ্তমান মই আপোনালোকক যি ভিডিঅ'টো দেখালোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ'খন নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, নতুন মই লগত টাটা বাই বাই।